वाह वाह ये अपना अभिनय से बहुत तो गाइस कैसे है মানে কি খবৰ আজি আকৌ আমি এটা নতুন ভিডিও লৈ আগবাঢ়িছো আপোনালোকক দেখাবলৈ আমি টিপলাইট আহিছো টিপলাইট উদয়ন থিয়েটাৰ আহিছে আগফালে আছে পেন্ডেল তো দেখাম এয়া চাওক কেমেৰা ঘূৰাই দিলো এই চাওক এতিয়া আমি মানে প্ৰেক্ষাগৃহৰ ভিতৰলৈ যাম এতিয়া আৰম্ভ হ'ব কেইটাত আৰম্ভ হ'ব এতিয়া ৰাতি 7টা বজাত হ'ব নেকি ৰাতি 7টা বজাৰ পৰা কৈছে কিন্তু 9টা মানতহে আৰম্ভ হ'ব 9টা সময় আৰম্ভ 9টাৰ অলপ বেছি হ'ব পাৰে 9টাৰ অলপ বেছি হ'ব পাৰে তো চাওঁ এই পোষ্টাৰখন উদয়ন থিয়েটাৰৰ চাব পাৰে এই গাইছ এইটো হ'ল গেট এইটো গেট মেইন গেট তো এইটা হ'ল উদয়ন লিখা আছে না এটা বিশেষ শ্ৰেণী এইফালে হ'ল বিশেষ শ্ৰেণী আৰু এইফালে ভিআইপি মানে গেলাৰী বিশেষ শ্ৰেণী মানে গেলাৰী তো এটা চাওক ইয়াতে মানুহ বহে ৰাতি ৰজন জনাই যায় চিল্লাব এই গেলাৰীৰ পৰা কি মজা ৰাতি আপোনালোকক আৰু দেখাম এতিয়া বৰ্তমান আমি এনে চাব আহিলোঁ প্ৰেক্ষাগৃহটো ৰাতি তাৰমানে ইমান ভালকৈ ধৰিব নোৱাৰিতো আৰু বহুত ডাঙৰ দেখি ৰাতি এনে চাওক 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 এইবাৰ আমি এই পৰ্দাখনৰ পিছত যাম আৰু আপোনালোকক দেখাম কি আছে কি আছে এনে যে চবে ৰৈ থাকে চাবলৈ পুৰা তম্বু পুৰা এইফালে মানে টানি থোৱা আছে একদম এইফালে চাউণ্ড এফেক্ট চাউণ্ড টো মানে এইটো চাওক ইয়াতে মোৰ চৈ ইয়াতে পুৰা হিলাই থাকে ডাইলগ মাতে কিবা মাতে তো ই আৰু দেখাব বস্তুবিলাক চিনাকি কৰি দিবি নাম চাম নাজানো না এই ওপৰৰ পৰা মানে লাইটটো মানে এটাৰ পৰা কণ্ট্ৰল এই যে ওপৰত দেখিছে এইটো এই ৰ আগলিটা এইটো মানে তাতে বহি লাইটবিলাক হেৰি কৰি থাকি আৰু এই ইয়াৰ পৰা মানে আৰু ইয়াতে বিশেষ ইয়াতে ডান্স কৰে ডান্স কৰি এই লাইট ট্রেন রাস্তা হেন যে দেখছি তো আমি ভিতরে দি তলে দি ইনকে আহি আৰু ইয়াতে বাজনা সাজনা বাজায় ইয়াতে চাক বাজনা বাজায় ইয়াতে আমিও একবার উঠি যাম উঠিলে আমিও একবার উঠিম তো আমি অলপ উঠি চালো এইখিনি জেগাতে চব চাওক এ টু জেড মানে পিছফালে এই পৰ্দাখন খুলি দিলে হৈছে নালাগে আৰু চবেই চাওক এই চাওক লাইটবিলাক চাওক এই লাইট ইয়াৰ পৰা তাতে উঠে মানুহ থাকে তাতে উঠি কিনে আৰু আহিলো মানে এই বিল্ডিংটো মানে যে দেখা পাই তুমি পত্নীৰ দৰে মৰম নকৰা কি কৰিলি যে মানে আজি কোন আছে সেইটো কৈ দিয়ক মানে চবৰে পৰিচিত দেৱাশ্ৰী বা আছে আৰু আছে অৰূপ বৰা হয় অৰূপ বৰা আছে মৃদুল দেখাম দিয়ক আমি দেখাম দিয়ক ভালকৈ দেখাই চিৰিয়েলত যে অঞ্জলি ধাৰাবাহিকত আছিল মৃদুল তেওঁ আছে আৰু কালি মানে এইবিলাক বিশেষ চিয়া এইবিলাক সজায় তাতে মানে বেডৰুম নহয় এইবিলাক ড্ৰয়িং ৰুম বনাব মদাহীৰ আড্ডা বনাব মানে কিবা কিবি বনাব আৰু এইখন হ'ল বিশেষ বিচনা ইয়াতে মানে ফুলসজ্জা কালি হৈছিলে আৰু মঞ্চৰ তলত চাব নেকি একো নাই তলত একো নাই এইবিলাক বিল্ডিং মানে ঘৰৰ বেৰ চেৰ এইবিলাক যেতিয়া এটা দৃশ্য সজাব তেতিয়া এইবিলাক ব্যৱহাৰ কৰা হয় এইবিলাক পুৰা তাগৰা আছে লগাব পাৰে ঘৰত মানে এনে শ্ব'ৰ কাৰণে আৰু শ্ব' অফ মানুহ যেতিয়া আহিব তেতিয়া আপোনালোকে শ্ব' অফ কৰিব পাৰে তো এই আৰু মানে আপোনালোকে ৰাতি চাব সম্পূৰ্ণ আপোনালোকে দেখাম আপোনালোকে এতিয়া দিনততো দেখিলে কেনেকুৱা ভিউ আৰু ৰাতিৰ ভিউটো চাওক লাইট চাইট থাকে ৰাতি ভাল লাগে বেছি আৰু এইগিলা হ'ল হেৰি হেঙাৰ বুলি যে হয় হেঙাৰ এইখন চাওক আপোনালোকে আহে যদি চাব পাৰে ৰাজদ্বীপৰ না বুকুৰ মাজত তুমি চাব আনন্দ ল'ব সপৰিয়ালে আহিব কিবা এটা কম কৰিম দে কম কৰি দিব নিজৰে নাটক যিহেতু মৰে নাটক হ'ব হৈ যাব আৰু এইটো কিবা আদিলৰ এডভাৰটাইজ এটা দেখাবলৈ মজবুত ঘৰ মজবুত সম্বন্ধ বেকগ্ৰাউণ্ডত জুবিনদাৰ গান শুনি আছে অলপ কপিৰাইট লাগি যাব পাৰে এতে মেকআপ চেকআপ কৰে মানে এইবিলাক বিশেষ মানে ইয়াতে মেকআপ কয় গ্ৰীণ ৰুম বুলি কয় ইয়াত মেকআপৰ সামগ্ৰীবোৰ ইয়াতে মেকআপ কৰে আৰু এইফালেও আছে ইফালে চব ইফালে হয় এইবিলাক সামগ্ৰী চাওকচোন একদম আমাৰ আনলিমিটেড আড্ডাৰ প্ৰেচিডেণ্টে
কিবা কৰি দেখাব আৰু মোক কেনেকুৱা লাগে নাটকত চাওক একবাৰ আগত আমি দৰ্শক চাওক এটা কথা কম কিন্তু এইটো মস্ত চাউণ্ড হৈ এতিয়া ভাঙো হেন লাগিছে এই চাওক ভাঙো হেন লাগে কিন্তু উপায় নাই আমাৰ এই আনলিমিটেড আড্ডাৰ প্ৰেচিডেণ্টে অলপ কিবা নাট দেখাব বোলে আমি তাকে অলপ উপভোগ কৰোঁ চাওকচোন পাগলাই হ'ল নেকি এইবাৰ আন এখন ষ্টেজলৈ গ'ল এই লাইটবিলাক চাওকচোন কি এনেকৈ চাই আছে গেলাৰী য'ত মজাৰ মানে বহাৰ মজাই বেলেগ সেই ভাল লাগে আমি একবাৰ চাওঁ বহি তাতে বহাৰ মজাই বেলেগ চাওক এতে ভাল হয় এতিয়া চাওঁ পাৰোঁ নে উঠা পৰি গেলি চেচ মানে এতিয়া আমি বৰ্তমান গেলাৰীত উপস্থিত হ'লোঁ একদম ওপৰত দিছোঁ ইয়াৰ পৰা চাওক কেনে লাগে সেইয়া মজাই বেলেগ চাই এই ইয়াতে মানে কি জানানা এই গেলাৰীটাই আমাৰ আৱেগ বুজি পাইছা এই গেলাৰীৰ পৰা আমি যিটো চিল্লাম কিবা কিবি উল্টা পাল্টা আৰু তাৰপিছত ই হ'ল বপৰাই গেলাৰীত বহুত ভাল পাই চাব বহুত ইয়াৰ বহুত জজ গেলাৰী তো আজি আমি চেষ্টা কৰিম গেলাৰীত চেষ্টা কৰি দেখাবা তো গাইছ চাওক ধামাকা মানে থিয়েটাৰ আহি পালোঁ ৰাতি হ'ল এতিয়া শুৱাম আৰু টিকেট চিকেট বৰ্তমান চাওক এই বৰ্তমান বেছি মানুহ নাই হা বেছি আমি 1 2 3 কৰাৰ পাছতে মানুহ হৈ যাব মানুহ হৈ যাব চাই থাকো 1 2 চাওক মানুহ চাওক মানুহ চাওক ঘূৰে কেনে এই চাওক আমি মানে কি জানা ভিতৰত সোমাম এবাৰ এইটো লাইন হৈ গৈছে মানে তো আমি হিৰকক লগ পালোঁ ছাডেনলি ছাডেনলি নহয় হিৰকে আমাক মানে ইনভিটেশ্যন দিছে তো বিগ থেংকছ হিৰক তুমি আমাক দেখাবা বোলে আহক আমি লাইন হৈছোঁ ন আমি আজি ফালি দিম মানুহ চাওক মানুহ চাওক গাইছ মানুহ এই চাওক এই গেলাৰীত চাওক গেলাৰী চাওক ভৰ্তি হৈ গৈছে মানুহ এতিয়া কিমান মানুহ লাগে এইফালে কেৱল মানুহ একদম কেৱল মানুহ আৰু এইফালে অলপ পিছতে আৰম্ভ হৈ যাব মানে পৰ্দা খুলি দিব আৰু একদম আৰু আমি লৈ গ'লো চবেই অলপ মোক ধুনীয়া বিৰক্ত দেখুৱাই মাত তহঁতৰ উচিত ছাৰ মই কষ্ট কৰিম মাত আহিব মোৰ অকণমান পলম হ'ল এটা কাম কৰচোন চকী এখন লৈ যা চকী নাট চলি আছে শেষ হ'ব আৰু শেষ হ'ব আৰু এই চাওক লাষ্ট দৃশ্য এইয়া চাওক কৰিছে দেখি কি ক'ব এয়া মৃদুল ছাৰ ছাৰ বহুত ভাল লাগিল আজি আপোনাৰ অভিনয় চাই আৰু দেখি আহিছোঁ আপোনাক অঞ্জলি ধাৰাবাহিকৰ আপোনাক দেখিছোঁ আৰু আগতে বহুত ধাৰাবাহিকত দেখিছোঁ তো টিপলাইট আপোনাৰ প্ৰথম নেকি টিপলাইট মই প্ৰথম আহিছোঁ এইবাৰ কেনে লাগিল টিপলাইট খুব ভাল লাগিছে মানে মই সদায় আগতে ভাবোঁ মানে এইপিনে যেতিয়া আমি থিয়েটাৰ কৰিবলৈ এইটো চাইডে আহোঁ তেতিয়া এই ৰাস্তাটো দেখিলে টিপলাইটলৈ সোমাই অহা ৰাস্তাটো দেখিলে সালনীবাৰীৰ মাজেদি অহা ৰাস্তাটো দেখিলে মোৰ সদায় আহিবলৈ মন যায় কিন্তু অহা হোৱা নাছিল এইবাৰ সেই সুবিধাটো পালোঁ সঁচাকৈ বিৰাট ভাল লাগিছে টিপলাইৰ জেগাখিনি ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য মানুহখিনি যথেষ্ট ভাল লাগিছে আমিও বহুত সৌভাগ্যৱান আপোনাক দেখা পালোঁ আজি লগ পালোঁ বা আজি আপোনাৰ অভিনয় চাই বহুত ভাল লাগিল বহুত ধন্যবাদ থেংক ইউ কক টিপলাইট আমি প্ৰথম নেকি টিপলাইট মোৰ এইবছৰ মিলাই 2 বছৰ হ'ব মই লাষ্ট টাইম আহিছিলোঁ সূৰ্যত যেতিয়া আছিলোঁ খুব ভাল লাগিছে আৰু আজি আমাৰ দ্বিতীয় নিশাত মানুহৰ সমাগম দেখি খুব ভাল লাগিছে খুব মানুহ হৈছে চবে আমাক সঁহাৰি জনাবলৈ আহিছে তাৰ বাবে অশেষ ধন্যবাদ আমিও সৌভাগ্যৱান বহুত অভিনয় চাই খুব ভাল লাগিল আজি আপোনাৰ কেনে লাগিল টিপলাইট ভিডিঅ' কৰি আছা নেকি হয় ভাল লাগিলে ভাল লাগিল ন আপোনাকো আমি সৌভাগ্যৱান আজি আপোনাক দেখা পালোঁ চকুৰ আগত এনেতো চিনেমা ধাৰাবাহিকত দেখি থাকোঁ আপোনাক তো আগলৈ আৰু পাম চাব আশা থাকিল ঠিক আছে মানে আজি ইণ্টাৰভিউ এটা ল'লোঁ সৰুকৈ ইণ্টাৰভিউ নহয় লগ কৰিলোঁ অলপ সৰুকৈ তো কথা বতৰা পাতিলোঁ অঁ সেনে কথা দিছোঁ
তো এতিয়া যাবা ৰেডি আৰু দেখাটো পালে আৰু যিটো ঠাণ্ডা এই ঠাণ্ডাত আমি এই আন্ধাৰে আৰু এই খোজকাঢ়ি গৈ থিয়েটাৰ চাই ঠাণ্ডাত অহা মজাটোৱে বেলেগ মজাটোৱে বেলেগ এইটো হিৰক ই মানে লাইট জ্বলাই যাই আছে মুখত সকলোৱে কেনে লাগিল জনাব জনাব লাইক কমেণ্ট যি কৰে কৰিব আৰু। শ্বেয়াৰ কৰিব তো দেখিলে তেওঁলোকক দেৱাশিৱাক মৃদুল দাক তো আজিলৈ ইমানতে আজিলৈ সামৰণি মাৰিলোঁ। মাৰো আৰু দে হ'ব দে